ফাইনেলি এতিয়া মালিনী থানৰ পৰা আহি এতিয়া ধুনীয়া পিকনিক স্পট তাত আহিছোঁ। পাছফালে চাব পাৰে আপোনালোকে, ইয়াত ধুনীয়াকৈ গাড়ীখন ৰখাই দিয়া হ'ল আৰু বেকগ্ৰাউণ্ডটো চাওক না, যি ঠাণ্ডা বতাহ মাৰিছে নহয়। ফাইনেলি কাপোৰ চেঞ্জ কৰি ল'লোঁ এতিয়া। কিছু ভাল লাগিছে আজি আহি কেনে প্লেচটোত। ভাল লাগিছে বহুত। মালিনী থান আহিছিলোঁ, মালিনী থান আহিছিলোঁ। অহাৰ পাছত এতিয়া মানে আমি পিকনিক স্পটত আছোঁ হা, মানে ফেমিলিৰ লগত আছোঁ। তো বহুত বেছি ভাল লাগিছে আজি। অলপ সাঁতুৰিম।